হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই আমলতা অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। গাইজ, এতিয়া 10:30 মান বাজিলে আৰু যাবলৈ ওলালোঁ স্কুল। তো আমাৰ বাবাক ফাইনেলি আমি মানে আজি এডমিশ্যন কৰি দিম। তো বলক তেনেহ'লে স্কুলখন যাওঁ আৰু আপোনালোককো দেখাওঁ কেনেকুৱা। আৰু স্কুলখন মানে হেঙেৰাবাৰীৰ ভিতৰতে হয়। তো স্কুলখনৰ নাম হৈছে ব্ৰাইট বিগিনিং। তো বলক তেনেহ'লে স্কুলখন যাওঁ। গাইজ, ফাইনেলি আহি পালোঁ স্কুললৈ আৰু ভিতৰলৈ সোমাই এনেকৈ সৰু এখন গেট পাব। তাৰপিছত মানে ভিতৰলৈ সোমাই যাব পাৰিব। তো আৰু এইফালে ভিতৰত সোমাই আহি এনেকৈ কেইটামান ৰেবিট ৰখা হৈছে। তো ইয়াতে মানে ৰেবিট কেইটা আছে আৰু ল'ৰা ছোৱালীহঁতে চাই ভাল পাব। আৰু এইফালে খেলনা বস্তুও ৰাখিছে। আৰু স্কুলখন মানে হেঙেৰাবাৰীৰ ভিতৰতে হয়, ব্ৰাইট বিগিনিং স্কুলখনৰ নাম। তো আৰু কোনোবাই যদি মানে এইখন স্কুলত মানে ল'ৰা ছোৱালীক দিছে তো কমেণ্টত জনাব। আৰু আমাৰ বাবাটোৰ নাম হৈছে ৰূপজ্যোতি দাস। তো আমাৰ ৰূপজ্যোতিয়ে চাওক কিমান ধুনীয়াকৈ খেলি আছে। এইফালে মানে আজি ষ্টুডেণ্টও নাই, সেইকাৰণে মানে অকলে খেলি আছে। যিহেতু এডমিশ্যন চলি আছে সেইকাৰণে ক্লাছ বন্ধ হৈ আছে। তো চাওক কিমান ধুনীয়াকৈ খেলিব পাৰিছে। আজিতো কিমান ধুনীয়াকৈ খেলিব পাৰিছে, কিন্তু প্ৰথম স্কুল অহাৰ দিনা বা কি কৰে, কান্দে নে কি গম নাপাওঁ। তো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোখিনি গম পাব। আৰু কোনোবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ। আৰু চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে কি দেখাব পাৰোঁ। আৰু এইফালে চাওক গছৰ পাত ছিঙি ৰেবিটক খুৱাই দি আছে। মানে পুৰা মানে ভাল পাইছে আৰু ৰেবিটৰ লগত খেলি পেলাই। আৰু ই এনেকুৱা বস্তু বহুত ভাল পায়। গাইজ, এতিয়া গৈ আছোঁ 6 মাইললৈ। তো 6 মাইলত মানে স্কুলৰ ইউনিফৰ্মটো আনিব দিছে। 6 মাইলৰ এড্ৰেছ দিছিল, তো সেইকাৰণে 6 মাইলত গৈ আছোঁ। আৰু দোকানত আহি পালোঁ। তো এতিয়া মানে ড্ৰেছ পাতি লৈ লওঁ, স্কুলৰ ইউনিফৰ্মটো। আৰু এতিয়া জোতা লৈ আছোঁ। গাইজ, আমাৰ ড্ৰেছ পাতি লোৱা হৈ গ'ল আৰু এতিয়া ৰুমলৈ যাব ওলালোঁ। তো এতিয়া ৰুমত গৈ আছোঁ। তো চাই থাকক আৰু ভিডিঅ'টো। তো বলক তেনেহ'লে ৰুমত যাওঁ আৰু বাকীখিনি ৰুমত গৈ দেখাইছোঁ। গাইজ, আজি হ'ল 3 জানুৱাৰী। তো আমাৰ বাবাটোৰ স্কুলৰ প্ৰথমটো দিন। তো মানে পূৰা এক্সাইটেড হৈ ওলালে স্কুল যাবলৈ। তো মানে আইতাকক সেৱা কৰি ল'লে, পূৰা এক্সাইটেড হৈ আছে আৰু স্কুল যাবৰ কাৰণে। তো ইয়াতেতো পূৰা এক্সাইটেড, কিন্তু স্কুলত গৈ বা কি কৰে গম নাপাওঁ। তো মানে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক তেনেহ'লে স্কুলত গৈ বাকীখিনি দেখাই আছোঁ। বাবা, আজি স্কুল যাবা? স্কুল যাই কি কৰিবা? কিতাপ পঢ়িবা, ভালকৈ পঢ়িবা হা। টাটা দিয়া। ফাইনেলি আহি পালোঁ স্কুলত। আৰু চাওক স্কুলৰ আগফালে মানে ইমান মানে গাৰ্জিয়ান আৰু ষ্টুডেণ্ট চবেই আহিছে। তো পূৰা মানে পোৱালীবিলাক পূৰা এক্সাইটেড হৈ আছে। নতুন স্কুল, নতুন ড্ৰেছ, বাপৰে নতুন জোতা, চব মানে নতুন। তো সেইকাৰণে পূৰা এক্সাইটেড। তো কেতিয়া মানে গেটখন খুলি দিয়ে এনেকুৱা। আৰু মাকবিলাকতো বহুত টেনশ্যন হৈ আছে যে পোৱালীবিলাক ভিতৰত গৈ যে কি কৰিব, কান্দে নে কি গম নাপাওঁ। কিন্তু অলপ পিছতে গম পাব। চাই থাকক আৰু অলপ পিছত গম পাব কি হৈ আছে আৰু কি হ'ব। গাইজ, চাওক মানে কিমান ভিৰ লাগি গ'ল। আৰু মানে পোৱালীবিলাক যাবই নোখোজে স্কুলত, কান্দি আছে কিছুমানে। তো এজনৰ কান্দা দেখি আন এজনে কান্দিছে। এনেকৈ মানে যাবই নোখোজে। যিহেতু ফাৰ্ষ্ট স্কুল, তো ভয় খাইছে হয়তো, সেইকাৰণে মানে স্কুলত যাব নোখোজে। গেটৰ পৰা টানি লৈ গৈ আছে মানে মেমহঁতে। তো কিন্তু পোৱালীবিলাক যাব নোখোজে, কিবা কিবি কৈ মানে বুজাই মিলি লৈ গৈ আছে আৰু। তো সিহঁতে আমাৰ ৰূপজ্যোতিতো ধুনীয়াকৈ মানে গ'ল। বুজাই আছোঁ মানে কিমান ধুনীয়াকৈ গুচি গ'ল, কিন্তু ভিতৰত গৈ বা কি কৰে নাজানো।
গাইজ আৰু পোৱালিবিলাকতো ভিতৰত গ'ল, কিন্তু মাক দেউতাসকলে চবৰে টেনশ্যন হৈ আছে কাৰ পোৱালি ক'ত কান্দে। এনেকৈ ওপৰলৈ চাই আছোঁ আৰু মানে গেটৰ ওপৰেদি চবেই চাই আছে। মানে কি ক'ম আৰু পোৱালিবিলাক যাবই নোখোজে, ইমান যে বাপৰে কান্দিছে। তো এয়া চাওক, ভিতৰত সোমাই ইমান ধুনীয়া শান্ত হৈ গ'ল। আৰু আমি গাৰ্জিয়ানবিলাক চবেই ৰখি আছোঁ 10টা কেতিয়া বাজিব আৰু ছুটি হ'ব। তো আমি ৰখি আছোঁ, এয়া চবেই মানে ৰখি আছোঁ। গাইজ ফাইনেলি 10টা বাজিল আৰু স্কুলৰ ছুটি হ'ল। তো সিহঁতৰ মানে 1 ঘণ্টাকৈ মানে স্কুলৰ ভিতৰত ৰাখে। তো এতিয়া মানে ক্লাছ নাই আৰু কিতাপ দিয়া নাই এতিয়াও। এনে মানে মন বহাবৰ কাৰণে মানে স্কুলত মানে অনা নিয়াটো কৰি আছোঁ। তো এয়া কিছুমান পোৱালি ইমান কান্দি আছে, কিন্তু আমাৰ ৰূপজ্যোতি এতিয়া দেখা পোৱা নাই। এয়া আহি আছে লাইনত মানে। তো চাই থাকক আৰু কান্দিছে না নাই কান্দা, আপোনালোকে গম পাব। তো এয়া চাওক, কিছুমান পোৱালি ইমান চিঞৰি আছে, বাপৰে বাপ কি ক'ম আৰু। তো আমাৰ দেখা পালোঁ। তো এতিয়াও মানে কান্দা নাই, কিন্তু কি কৰে বা দেউতাকক দেখি ইমান কান্দিছে চাওক। এয়া বাইদেউ ফেলা নাছিল। ৰ'বা মায়ে আহিছে ৰ'বা। তো গাইজ দেখিলে নহয়, আমাৰ মানে ৰূপজ্যোতিয়ে মানে দেউতাকক দেখি ইমান কান্দিলে। ইমান টাইম কান্দা নাছিল, দেউতাকক দেখা পাই মানে পূৰা একদম কান্দিলে। কিন্তু এতিয়া বেলুন এটা দি দিলোঁ, বেলুনটো পাই পূৰা হেপী হ'ল আৰু ফটো চটোও উঠিল। তো এতিয়া মানে ৰুমলৈ গৈ আছোঁ। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আহি আছোঁ নেক্সট ভিডিঅ'ত। তো আজিলৈ বাই বাই।